নমস্কাৰ। আজি আপোনালোকলৈ মোৰ দুটি কবিতা আগবঢ়াইছোঁ। প্ৰথম কবিতাৰ শিৰোনাম প্ৰেমৰ এপিটাফ। তোমাৰ অনুভৱত ৰাখা মোক, কলিজাখন চুই চাব নালাগে। তোমাৰ দুচকুৰ নীলাৰে বৈ যাব দিয়া মোক, তুমি মোৰ বুলি ক'ব নালাগে। মোৰ কবিতাত একোটি জীয়া শব্দ হৈ ধৰা দিয়া তুমি, কলিজাৰ চিয়াহীৰে লিখি দিম তোমাক ছন্দময় গীতি কবিতাৰে। কলিজাৰ চিয়াহীৰে লিখি দিম তোমাক ছন্দময় গীতি কবিতাৰে। শৰতৰ আকাশত জিলিকা তৰা ফুলৰ দৰে শব্দৰ মালিতাৰে আঁকি যাম তোমাক বৰ্ণিল উপমাৰে। গীতৰ সভাত তুমি এটি সুৰ হৈ বাজি ৰবা মোৰ আশে পাশে। মই সেই সুৰকেই বোৱাই দিম প্ৰাণে প্ৰাণে, মই সেই সুৰকেই বোৱাই দিম প্ৰাণে প্ৰাণে। তুমি কথা ক'বা মই শুনি ৰ'ম নীৰলে, তোমাৰ নীৰৱতায়ো যে মোৰ বুকুত মৌন ভাষাৰ উন্মাদনা আনে। মোৰ আন এটি কবিতা, কবিতাৰ সতে কথা পাতো মই, কবিতাৰ সতে কথা পাতো মই বিৰামহীন জীৱনৰ পৰিভাষাৰে। য'ত অংকুৰিত হয় মোৰ বৰ্ণময় অনুভৱৰ আক্ষৰিক দস্তাবেজ। সময়ে প্ৰতিপলে কয় একো যে স্থায়ী নহয়, সময়ে প্ৰতিপলে কয় একো যে স্থায়ী নহয়। ক্ষণভংগুৰ সম্বন্ধৰ এনাজৰী থৈ যায় হৃদয় আচুৰি। মোৰ বুকুত সপোন ফুলৰ পাপৰিবোৰ সৰি পৰে এটি দুটিকৈ, তাৰে ছবি আকৌ মই বিচাৰি ফুৰো শব্দৰ গতিময় ছন্দত নীৰৱ সাধনাৰ অমোঘ মন্ত্ৰ। য'ত সাঁচি থওঁ মোৰ সৃষ্টিৰ অহমিকা প্ৰতিশ্ৰুতিৰ অৰ্ঘ, য'ত সাঁচি থওঁ মোৰ সৃষ্টিৰ অহমিকা প্ৰতিশ্ৰুতিৰ অৰ্ঘ। ধন্যবাদ।